নমস্কাৰ বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত আপোনাক ভাৰতবৰ্ষৰ বিভিন্ন নজনা কথা জানিব পাৰিব আৰু ঋষিমুনি আৰু বৈজ্ঞানিকসকলে কি অৱদান আগবঢ়াইছিল, কি আৱিষ্কাৰ কৰিছিল, সকলোখিনি কথা ইয়াত জানিব পাৰিব। এইটো ভিডিঅ' মই গুৱাহাটীৰ প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ পৰা তুলি লৈ আনিছোঁ। ভাবিছোঁ কিবা নজনা কথা কিছুমান জানিব পাৰিব, সেইবাবে মই এইটো ভিডিঅ' শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চালে গম পাব। মই ভালকৈ ক'ব পৰা নাই, বুজাই দিব পৰা নাই হয়তো। তো আহক আমি ভিডিঅ'টো চাওঁ। পৃথিৱীৰ প্ৰথমগৰাকী শৈল চিকিৎসক আছিল শুশ্ৰূষা। আধুনিক চিকিৎসা বিজ্ঞানৰ বহুতো কৰ্মকাণ্ড শুশ্ৰূষা প্ৰায় ৩,০০০ বছৰৰ আগতে সূচনা কৰি গৈছিল। শুশ্ৰূষা সংহিতাত আনকি আধুনিক প্লাষ্টিক চাৰ্জাৰী কিদৰে কৰাটো সম্ভৱ তাৰো বৰ্ণনা আছে। এয়া শুশ্ৰূষাৰ দ্বাৰা বৰ্ণিত শৈল চিকিৎসাৰ উপকৰণ তথা সা সঁজুলিৰ ছবি। সায়নাচাৰ্য ভাৰতভূমিৰ প্ৰাচীন বিজ্ঞানীসকলৰ মাজত এগৰাকী আছিল সায়নাচাৰ্য। পোহৰৰ গতিবেগৰ ওপৰত সায়নাচাৰ্যই যি সূত্ৰ নিৰ্ধাৰণ কৰিছিল, সেই সূত্ৰমতে প্ৰাপ্ত ফলাফল আজিৰ আধুনিক বিজ্ঞানৰ মান্য ফলাফলৰ অতি নিকট। সৌনক মুনি মহৰ্ষি সৌনকে প্ৰাচীন কালতে আকাশ মাৰ্গৰ ওপৰত গৱেষণা কৰিছিল। আকাশৰ উচ্চতাৰ ওপৰত নিৰ্ভৰ কৰি মহৰ্ষি সৌনকে আকাশ মাৰ্গক ৫ ভাগত বিজ্ঞানৰ আধাৰত বিভাজিত কৰিছিল। সৌনকৰ এই আকাশ মাৰ্গৰ শ্ৰেণী বিভাজনৰ সহায়ত প্ৰাচীন কালত বিমানৰ পথৰ নিৰ্দেশনাৰ গৱেষণা চলোৱা বুলি ধাৰণা কৰা হয়। চাণক্য মহাজ্ঞানী চাণক্য প্ৰাচীন ভাৰতৰ ৰাষ্ট্ৰ নিৰ্মাণৰ মহান খনিকৰ আছিল। তেখেতৰ আছিল স্থাপত্য শাস্ত্ৰৰ ওপৰত অগাধ জ্ঞান। চাণক্যই তেওঁৰ অৰ্থশাস্ত্ৰত লিখিছিল, ৰজাই যি পবিত্ৰ মনোভাৱেৰে মন্দিৰ নিৰ্মাণ কৰে, তেওঁ তেনে ভাৱ লৈ পানী সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। পানী নিয়ন্ত্ৰণ আৰু সুব্যৱহাৰৰ বাবে বান্ধ নিৰ্মাণ কেনে ঠাইত কৰিব লাগে তাৰ ওপৰতো চাণক্যই বিধান দি থৈ গৈছিল। জগদীশ চন্দ্ৰ বসু মোগল আক্ৰমণকাৰীয়ে ভাৰতবৰ্ষক পৰাধীন কৰাৰ পাছত প্ৰায় কেইবাশ বছৰ ধৰি ভাৰতৰ বিজ্ঞান জগতৰ অন্ধকাৰ দশা চলিছিল। ১৯ শতিকাত জন্ম লাভ কৰা এদল ভাৰতীয় বিজ্ঞানীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ মাজৰ এগৰাকী আছিল জগদীশ চন্দ্ৰ বসু। প্ৰফুল্ল চন্দ্ৰ ৰায় আছিল এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভাৰতীয় ৰাসায়নিকবিদ। পিচি ৰায় মাৰ্কিউৰিয়াম নাইট্ৰেট আৱিষ্কাৰ কৰিছিল। শ্ৰীনিবাস ৰামানুজম আছিল এগৰাকী অসাধাৰণ গণিতজ্ঞ। গণিত শাস্ত্ৰৰ কঠিনতা ৰামানুজে নিমিষতে নাইকিয়া কৰিব পাৰিছিল। মেঘনাদ সাহা মহান ভাৰতীয় বিজ্ঞানী মেঘনাদ সাহা আছিল বিখ্যাত আয়নীকৰণ সূত্ৰৰ জনক। চন্দ্ৰশেখৰ ভেংকট ৰমন আছিল প্ৰথম ভাৰতীয় নোবেল পুৰস্কাৰপ্ৰাপ্ত বিজ্ঞানী। সত্যেন্দ্ৰনাথ বসুৱে আৱিষ্কাৰ কৰিছিল বিখ্যাত বুছ আইনষ্টাইন তত্ত্ব। শান্তিস্বৰূপ ভাটনগৰ মহান বিজ্ঞানী। হোমী জাহাংগীৰ ভাবা এখেত আছিল খ্যাতনামা পৰমাণু বিজ্ঞানী। বিক্ৰম সাৰাভাই আছিল প্ৰখ্যাত মহাকাশ বিজ্ঞানী। APJ কালাম এখেত আছিল ভাৰতীয় ক্ষেপণাস্ত্ৰ বিজ্ঞানৰ অন্যতম হোতা। ভাৰতৰ বিজ্ঞানৰ ইতিহাস সমুজ্জ্বল আছিল, মাত্ৰ বিস্মৃতিহে আমাক দুৰ্বল কৰিছিল। স্মৰণ কৰোঁ আহা আমাৰ গৌৰৱময় অতীত, বাঢ়িব আত্মবিশ্বাস আৰু নিশ্চিত হ'ব আমাৰ জিত। আমার দেশ অখণ্ড। ১৮৩৬ চনত আঁতৰি গৈছিল আফগানিস্তান। চনত আঁতৰি গৈছিল নেপাল।